আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত কেন্দ্ৰীয় চৰকাৰৰ লগত অত্যন্ত সুসম্পৰ্ক ৰক্ষা কৰি আমি অসমত 6,60,000 মেট্ৰিক টন চাউল বা ধান আমি ৰাইজৰ পৰা কিনিবলৈ সক্ষম হৈছিলোঁ। 1960 টকা দৰ আমি কৃষকক দিব পাৰিছিলোঁ। এই কামখিনি কৰাৰ ফলত আমাৰ মনত এটা ধাৰণা আছিল যে অসমত অকল বৰপেটা জিলাতহে ধান উৎপাদন হয়, নগাঁৱতহে ধান উৎপাদন হয় বা চৰত উৎপাদন হয়, এনেকৈ আমাৰ এটা ধাৰণা আছিল। কিন্তু প্ৰথমবাৰ আমি গম পালোঁ যে অসমত আটাইতকৈ বেছি ধান কাৰ্বি আংলং জিলাত উৎপাদন হয়, ধেমাজি লখিমপুৰত উৎপাদন হয়। এই কথাবিলাক আমি নাজানিছিলোঁ। আমি য'ত ক্ৰয় কেন্দ্ৰ স্থাপন কৰিব লাগে তাত নকৰিছিলোঁ আৰু আমাৰ ৰাজ্যত আমি যিমানখিনি ধান আমি কিনিব পাৰিব লাগিছিল সিমানখিনি আমি কিনিব পৰা নাছিলোঁ। আজি ৰাজ্যত আমি দেখিছোঁ যে কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, নগাঁও, দৰং, তেজপুৰ, লখিমপুৰ, কাৰ্বি আংলং, আমাৰ উজনি, ডিব্ৰুগড়, এই সকলো স্থানতে আজি ধান উৎপাদনৰ বাবে ৰাইজে নতুনকৈ নতুন উদ্যমত নামি পৰিছে। এইবাৰ আমি অসমত ধান ক্ৰয় কেন্দ্ৰও বঢ়াম আৰু কৃষকক আমি এইবাৰ 2006 টকা প্ৰতি কুইণ্টল ধানৰ বিপৰীতে আমি আগবঢ়াম। মই ৰাইজক আহ্বান জনাম যে আপোনালোকে এই বছৰ খেতিৰ সময়ত কোনো মিল মালিকৰ পৰা এডভান্স পইচা নল'ব, যাতে আপোনালোকে বাধ্যত পৰি কম দামত ধান বিক্ৰী কৰিব লগা হয়। যোৱাবাৰ মই 2-এজন কৃষকৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছিল যে মহাজন বা মিলে আমাক আগত টকা দিছিলে, চুক্তি কৰিছে, গতিকে আমি মিলকে ধান বিক্ৰী কৰিব লাগিব 1200 টকাত। কিন্তু চৰকাৰে যেতিয়া 1960 টকা দিলে অকণমান হ'লেও মিলৰ মালিকেও দাম কৃষকক বেছি দিবলৈ বাধ্য হ'ল। কিন্তু এইবাৰ আপোনালোকে সেই বান্ধোনত নাযাব আৰু সম্পূৰ্ণ ধান আমি ৰাজ্য চৰকাৰে কিনাৰ দায়িত্ব আমি মূৰ পাতি লৈছোঁ আৰু আপোনালোকৰ পৰা সকলো ধান 2006 টকা মূল্যত এই বছৰ আমি সংগ্ৰহ কৰিম। আৰু এটা মোৰ ভুল হৈ গৈছিল, ধানত আপোনালোকে 2006 টকা নাপায়, 2040 টকা পাব এইবাৰ প্ৰতি কুইণ্টলত।